নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অইন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আগন্তুক আহিবলগীয়া 32,000 নিযুক্তি পৰীক্ষাৰ বাবে জিকেৰ 10টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ বিষয়ে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল? ইয়াত অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে হিমা দাস, বি দিয়া আছে লাভলীনা বৰগোহাঁই, চি দিয়া আছে দীপাংকৰ ভট্টাচাৰ্য, ডি দিয়া আছে ভোগেশ্বৰ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডিটো, ভোগেশ্বৰ বৰুৱা। এইবাৰ আমি ছেকেণ্ড কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 2 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ইয়াত অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, বি দিয়া আছে স্বৰ্গদেউ শিৱসিংহ, চি দিয়া আছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, ডি দিয়া আছে স্বৰ্গদেউ প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডিটো, স্বৰ্গদেউ প্ৰমত্ত সিংহ। এইবাৰ আমি 3 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াত অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে ডিব্ৰুগড়, চি দিয়া আছে যোৰহাট, ডি দিয়া আছে লখিমপুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চিটো, যোৰহাট। আৰু অসম মহিলা বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? সেইটো 2013 চনত এষ্টাব্লিছ হৈছিল। এইটো আপোনালোকে মনত ৰাখিব। এইবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? ইয়াৰ অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে মেঘালয়, বি দিয়া আছে অৰুণাচল প্ৰদেশ, চি দিয়া আছে মণিপুৰ, ডি দিয়া আছে পশ্চিমবংগ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ৱেষ্ট বেংগল, অৰ্থাৎ পশ্চিমবংগ। অপশ্যন নম্বৰ ডিটো শুদ্ধ আনচাৰ। এইবাৰ আমি 5 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। 5 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? ইয়াত অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে কোচিন, বি দিয়া আছে নতুন দিল্লী, চি দিয়া আছে কলিকতা, ডি দিয়া আছে ভোপাল। ইয়াৰ শুদ্ধ আনচাৰটো অপশ্যন নম্বৰ এইটো হ'ব কোচিন। এইবাৰ আমি 6 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। 6 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, জাপানৰ মুদ্ৰাৰ নাম কি? এইটোৰ এনচাৰ হয়তো সকলোৱে জানেই। ইয়াৰ অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে ইউৱান, বি দিয়া আছে ইয়েন, চি দিয়া আছে ডলাৰ, ডি দিয়া আছে ৰুবল। ইয়াৰ শুদ্ধ আনচাৰটো অপশ্যন নম্বৰ বিটো হ'ব। এইবাৰ আমি 7 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ইয়াত অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে ই হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত এক নগৰ, বি দিয়া আছে ই হৈছে কাৰ্বি আংলঙৰ এটা পৰ্বতৰ শৃংগ, চি দিয়া আছে ই হৈছে ডিব্ৰুগড়ৰ সমীপৱৰ্তী এক হ্ৰদ, ডি দিয়া আছে ই হৈছে মৰিগাঁও জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ই হৈছে অপশ্যন নম্বৰ ডিটো, ই হৈছে মৰিগাঁও জিলাৰ এক বন্যপ্ৰাণী অভয়াৰণ্য। এইবাৰ আমি 8 নম্বৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে, নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? ইয়াৰ অপশ্যনবিলাক দিয়া আছে। এ ভূপেন হাজৰিকা সেতু, বি দিয়া আছে শৰাইঘাট দলং, চি দিয়া আছে নৰনাৰায়ণ সেতু, ডি দিয়া আছে কলীয়া ভোমোৰা সেতু। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব শৰাইঘাট দলং, গুৱাহাটীৰ সমীপৱৰ্তী। এইবাৰ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 9 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? ইয়াত অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে কোহিনুৰ থিয়েটাৰ, বি দিয়া আছে আবাহন থিয়েটাৰ, চি দিয়া আছে নটৰাজ থিয়েটাৰ, ডি দিয়া আছে ভাগ্যদেৱী থিয়েটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ভাগ্যদেৱী থিয়েটাৰ আটাইতকৈ পুৰণি। অপশ্যন নম্বৰ ডিটো শুদ্ধ আনচাৰ হ'ব। আৰু ভাগ্যদেৱী থিয়েটাৰ এষ্টাব্লিছ হৈছিল কিমান চনত? 1973 চনত, অৰ্থাৎ 1973 চনত। এইবাৰ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰক্ষিত কৰিছিল? ইয়াত অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে কমলা প্ৰসাদ আগৰৱালা, বি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, চি দিয়া আছে বিষ্ণু প্ৰসাদ ৰাভা, ডি দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কমলা প্ৰসাদ আগৰৱালা। এইবাৰ আমি 11 নম্বৰ কুৱেশ্যনটো ফালে আগবাঢ়োঁ। 11 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? ইয়াৰ অপশ্যনবিলাক দিয়া আছে। এ দিয়া আছে যোৰহাট, বি দিয়া আছে শিৱসাগৰ, চি দিয়া আছে নাহৰকটীয়া, ডি দিয়া আছে কোকৰাঝাৰ। ইয়াৰ শুদ্ধ আনচাৰটো মই বাৰু নিদিওঁ, আপোনালোকে জানে যদিও কমেণ্ট যোগে জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।